Hello friends, good morning. Welcome to Study Powerful. বন্ধুসকল আজি আমি ভিডিওত আলোচনা কৰিম গণিতৰ 10টা মোষ্ট সিলেক্টেড MCQs আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব সবলৈকে আমি পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো ঠিক আছে আজি আমাৰ প্ৰথম প্ৰশ্নটো লৈছো আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল হয় আপোনালোকে যদি জানে এনসাৰবোৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব ভিডিওটো পোষ্ট কৰি হয় ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ C4 আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 সো অপচন C ইজ দা ৰাইট অপচন মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 দুডাল বিন্দুৰ মাজেৰে কেইডাল সৰলৰেখা আঁকিব পাৰি ঠিক আছে ইয়াৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ A এডাল সৰলৰেখা দুডাল বিন্দুৰ মাজেৰে কেইডাল সৰলৰেখা আঁকিব পাৰি এডাল সৰলৰেখা আঁকিব পাৰি সো অপচন A ইজ দা ৰাইট অপচন মনত ৰাখিব ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে দুটা বিন্দুৰ মাজেৰে কেইডাল বক্ৰৰেখা আঁকিব পাৰি হয় প্ৰশ্নবোৰ মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ সঠিক উত্তৰ হ'ব অপচন নম্বৰ D অসীম সংখ্যক বক্ৰৰেখা দুডাল বিন্দুৰ মাজেৰে কেইডাল বক্ৰৰেখা আঁকিব পাৰি অসীম সংখ্যক বক্ৰৰেখা অপচন D ইজ দা ৰাইট অপচন ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে ইংৰাজীৰ 30 দিনীয়া মাহৰ সংখ্যা কিমান হয় প্ৰশ্নটো বহুতেই সহজ সৰল হয় সো বন্ধুসকল আমি সহজ প্ৰশ্নবোৰ সহজতে পাহৰি যাওঁ মনত ৰাখিব ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ A 4টা ইংৰাজীৰ 30 দিনীয়া মাহৰ সংখ্যা 4টা এপ্ৰিল জুন সেপ্টেম্বৰ আৰু নৱেম্বৰ মনত ৰাখিব এপ্ৰিল জুন সেপ্টেম্বৰ আৰু নৱেম্বৰ কোৱেশ্চন নম্বৰ 5 মিনিটৰ কাঁটাডালে দিনটোত কেইপাক ঘূৰে মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব অপচন নম্বৰ A 24 পাক মিনিটৰ কাঁটাডালে দিনটোত কেইপাক ঘূৰে 24 পাক সো অপচন A ইজ দা ৰাইট অপচন ঠিক আছে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো এই ৰেখাখণ্ডৰ প্ৰান্তবিন্দু হ'ল হয় ইয়াৰ কারেক্ট অপশন হ'ব অপশন নম্বৰ B দুটা ৰেখাখণ্ডৰ প্ৰান্তবিন্দু হ'ল দুটা অপশন B ইজ দা ৰাইট অপশন কোৱেশ্চন নম্বৰ 7 লিপ ইয়াৰৰ প্ৰথম 3 মাহত মুঠ কিমান দিন হয় হয় ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন নম্বৰ C 91 91 দিন হয় লিপ ইয়াৰৰ প্ৰথম 3 মাহত আপোনালোকে যোগ কৰি চাব পাৰে 2020 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ বা 2016 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই তিনিটা মাহ আপোনালোকে যোগ কৰি চাব পাৰে কোৱেশ্চন নম্বৰ 8 গণনা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হ'ল হয় আপোনালোকে নিশ্চয় জানে ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ B 1 হৈছে গণনা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা সো অপচন B ইজ দা ৰাইট অপচন ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে একক ৰোমান সংখ্যাত লিখিলে হ'ব যদি আপোনালোকে জানে ভিডিওটো পোষ্ট কৰি কমেন্ট সেকশনত কমেন্ট কৰি জনাব হয় আমাৰ ৰাইট অপচনটো হ'ব অপচন নম্বৰ D C 100ক যদি ৰোমান সংখ্যাত লিখা হয় আমি C বুলি লিখো সো অপচন D ইজ দা কারেক্ট অপচন কোৱেশ্চন নম্বৰ 10 পোনপ্ৰথমে জ্যামিতিক পুথি লিখিছিল হয় মনত ৰাখিব পোনপ্ৰথমে জ্যামিতিক পুথি লিখে ইউক্লিডে অপচন C ইজ দা ৰাইট অপচন হ'ব ঠিক আছে আজি আমাৰ একেবাৰে অন্তিম প্ৰশ্নটো লৈছো হয় আজি আমাৰ অন্তিম প্ৰশ্নটো হৈছে 400ক ৰোমান সংখ্যাত লিখিলে হ'ব আপোনালোকে ইয়াৰ ৰাইট অপচনটো কমেন্ট সেকশনত কমেন্ট কৰি জনাব মই পৰৱৰ্তী ভিডিওত দিবলৈ চেষ্টা কৰিম আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে যদিহে ভাল পাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ কিবা মতামত থাকিলে কমেন্ট সেকশনত কমেন্ট কৰি জনাব বন্ধুসকল সো আজিলৈ বিদায় লৈছো থ্যাংক ইউ ফৰ ওয়াচিং জয় আই অসম